তো হেল্ল' গাইছ, সেইকাৰণে আমি আহিলোঁ পাঠশালা ৰাস চাবৰ কাৰণে। তো বৰ্তমানলৈকে ভিতৰত যোৱা নাই, আমি যাইহে আছোঁ। তো দেখাব চাই আছোঁ কি কি ইয়াতে এক্সপ্লেইন কৰিব পাৰোঁ। পাঠশালা ৰাস আজি প্ৰথমবাৰ চাম, মানে আগে পিছে চোৱা নাই, আজিয়ে প্ৰথম চাম। তো দেখাব চেষ্টা কৰি আছোঁ, কি কি দেখা পাওঁ চাম, দেখাম। তো চাই থাকক ভিডিঅ'টো, আমি যে ভিডিঅ' এটা বনাই আছোঁ। ৰাসত আমি এণ্ট্ৰি লওঁ আৰু পাঠশালা ৰাসত এবাৰ আহিছোঁ চাগে, মে বি মনত নাই ডাইৰেক্টলি, বহুত দিনৰ মূৰত মানে এবাৰ অহা যেন ফিল হৈ আছে, বাট মনত পৰা নাই ভালদৰে যে আহিছোঁ বুলি। গতিকে তথাপিতো ক'লোঁ আজি প্ৰথম টাইমে আবলৈ কৈ থৈ দিলোঁ, যিহেতুকে মনত নাই আৰু। ইয়াতে এটা বস্তু আছে যি নেকি ভিডিঅ' কৰাৰ কাৰণে এইটো ধুনীয়াকৈ মোবাইলটো লৈ কিনে ঘূৰি থকা হয় আৰু চকৰা ঘূৰা দি থকা হয়। চেল্ফি বা ভিডিঅ' পইণ্টৰ কাৰণে কেইটকা 50। বাপৰে বাপ, এনেকৈ ঘূৰাম মই, কিমানত এনেকৈ ঘূৰাম দে। 50 টাকা এটা কৰি একবাৰ 360 ভিউ। আমি বেকাৰ 50 টাকা খৰচ নকৰোঁ। এই মেডাম এটাই তাতে উঠি কিনে ভিডিঅ' বনাব, আমি দূৰৰ পৰা দেখাই আছোঁ চাব। I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this. বাকী ইফালে দশ অৱতাৰ যোৱাৰ ৰাসতো দেখাইছিলোঁ, দশ অৱতাৰ। তো ইয়াতে এটা চেল্ফি পইণ্ট, চেল্ফি মানে ফটো পইণ্ট এটা আছে আৰু ফটো পইণ্টত ফটো উঠিম যেনিবা পিছত। আগতে এক্সপ্ল'ৰ কৰিলোঁ ক'ত কি আছে। এইটো পুতনা বধ আছে, ডিজাইনটো ভাল লাগছে কিন্তু। ৰতন টাটা, এই দুটাই ভাল বস্তু দিছে। Really respect this man and this. এখানে ভাৰতৰ কাৰণে বহুত কাম কৰিছে, গতিকে এইটো ইয়াতে ৰখাৰ কাৰণে বহুত ভাল লাগিছে। কিন্তু বাকী যিয়ে নহওক, এই দুটা বস্তু ইয়াতে ৰখাৰ কাৰণে বিশেষকৈ বেছি ভাল লাগিছে, কাৰণ ৰেচপেক্ট দিছ মেন এণ্ড দিছ। তো দীপক তহবিলদাৰ এণ্ড উত্তৰপট্টি পাঠশালা, বাপুজিৰ লেপটপ। তো থেংক ইউ বট অফ ইউ, এই দুটা বস্তু ইয়াতে মানে শ্ব' কৰোৱাৰ কাৰণে ভাল লাগিছে, এই দুটা বস্তু থকাৰ কাৰণে। তো আৰু এক্সপ্ল'ৰ কৰা আছোঁ। মা দুৰ্গাৰ 9টা ৰূপ আছে ইয়াতে, ৰূপকেইটা অলমষ্ট একেই আছে দেখোন। এই হৰহ মা দুৰ্গাৰ এটা যে দিছে নৱৰূপ, হা দুৰ্গাৰ ৰূপ এইটো, মা দুৰ্গাৰ এই একে ন, ৰূপকেইটা অলমষ্ট ঠিকেই একে আছে, নাও অলপ চলপ ডিফাৰেণ্ট আছে, কিবা কিবি ডিফাৰেণ্ট কি আছে। মানে বস্তুটো উল্টা পুল্টাকৈ ৰাখিছে, বাকী একেই আছে। এইটো বাঘৰ ওপৰত বহি আছে, এইটো বাঘৰ ওপৰত বহি আছে। জাষ্ট তৰোৱালখনে এখন হাতত লেফ্ট চাইডে আছে, ধৰি লওক হাতত ৰাইট চাইডে আছে, তেনেকৈ উঠিছে। বাকীটো একেই আছে। চাই আছোঁ আৰু কি কি আছে। আপোনালোকে আমাৰ গাঁও দেখা পাইছিল নেকি? পোৱা নাই না। আমাৰ গাঁওখন মই এক্সপ্ল'ৰ কৰাইছোঁ ইয়াতে। এই চব এইটো মুভমেণ্ট কৰা গৰু। এই ইফালে খুৰীহঁত আছে। তো এইখিনিতে সোমাব লাগিব আৰু বেলেগ এটা ষ্টাইল এতিয়া ইয়াতে ধুনীয়া এটা নিজৰা বনাই দিছে। পাঠশালা যে ইমান ডাঙৰ হ'ব ভবা নাছিলোঁ ৰে, ডাঙৰ আছেতো।
আপুনি চাই থাকক এতিয়া বঢ়িয়া বঢ়িয়া কেইটামান বস্তু দেখা পাইছোঁ যি নেকি নলবাৰীত দেখা পোৱা নাছিলোঁ ইয়াতে কিন্তু দেখা পাইছোঁ ভাল ভাল বস্তু দুটামান তো ইয়াতে মানে ফাৰ্ষ্ট আপোনাৰ ৰতন দুটা এটা ভাল দিছে তাৰপিছত মহাত্মা গান্ধী দিছে আৰু ইয়াতে দিছে এই গাঁও এটা পৰিৱেশ যি নেকি খেতি কৰা পৰিৱেশ ভাল লাগিছে তো হঠাৎ এটা বস্তু দেখা পালোঁ জাপ মাৰি উঠছোঁ ৰে ঐ এটি যাওক চালা মানুহে ক্ৰেজি হৈছে মাইণ্ড কিন্তু খটাইছে কিন্তু ইয়াতে দেই এইটো পুৰা মাইণ্ড খটাইছে জাপ মাৰি উঠছোঁ এইটো ভাল লগা বস্তু দিছে মই ভিতৰত মাৰি উঠছোঁ ভাল লাগছে ছোৱালী নে ল'ৰা ছোৱালী এই ল'ৰা ছোৱালী দিনক দিনে ইহঁতৰ ৰেটবিলাক বাঢ়ি যাই আছে 50ৰ পৰা 100 দিছে নোচোজা ঘণ্টা তো ইয়াতে মানুহ বহুত বেছি নাই আছে যদিও কম আছে মানুহ নলবাৰীত বহুত বেছি মানুহ হৈছিল আৰু নলবাৰীৰ লগত ইয়াতে কম্পেৰিজন নহয় আৰু ইয়াতে মানুহ কম আছে 100 ইয়াতে এক্সপ্ল'ৰ কৰিব পৰা বিশেষ একো নাই আছে যদি কিবা কিমান এটা মজাদাৰ বস্তু পোৱা নাই ইয়াতে তো মানে এতিয়া স্বীকাৰ কৰিম বেলুনৰ স্বীকাৰ কেইটা চাট কৰিম 10টা চাট 15টা চাট আছে দিছোঁ এটা ভাঙি নকৰিব নেকি আৰু আমি দিবা লাগি কেইটা ওকে এনে গেছি আন্দাজে তো এতিয়া মানে আমি কাশ্মীৰ যাম এই কাশ্মীৰ ভিতৰত গৰম বাহিৰত ঠাণ্ডা এই বজাৰবিলাক কিবা মাত্ৰ ছোৱালী বা মাইকী মানুহৰ কাৰণে হৈছে চব সভা পূজা চব এইফালে ছোৱালী মানুহৰ এইফালে ছোৱালী মানুহৰ কাপোৰ আমাৰ ল'ৰা মানুহৰ কাৰণে একোৱেই নাই একো বস্তুৱে নাই ইয়াতে এইবিলাক কি ঘৰুৱা সামগ্ৰী ল'ৰাৰ কাৰণে কাপোৰে দেখা নাই ক'ব গ'লে যিমানকেইখন দোকান দেখা পাইছোঁ মেক্সিমাম নহয় 90% ছোৱালীৰ কাৰণে আৰু ল'ৰাৰ কাৰণে নহয় তো আমাৰ সভা পূজা ৰাখোঁতা আমাৰ মতলবে নহ'ল আকৌ আমাৰ কাৰণে একোৱেই নাই দোকানত এভেইলেবল মেক্সিমাম দোকানত নাই আমাৰ কাৰণে আকৌ তো ইয়াৰ পৰা আমি ওলাম আৰু লাহে লাহে বাণিজ্য মেলা ইয়াতে আমাৰ ভৰালিটা আহিছে ভাল লাগিল আহি ক'ত গৈছিল বেটাল লগ গৈছিল নেকি অ'কে 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 ৰাইডত গৈছিল তো এইখিনি আহিব আৰু আমি নলবাৰী গৈছিলোঁ যোৱাকালি নলবাৰী গ'লোতো থেংক ইউ ভাল লাগিল থেংক ইউ দিয়ক তো আজিৰ ভিডিঅ'টো মানে ক'ব গ'লে ইয়াতে সমাপ্ত কৰিব লাগিব বিশেষ ইয়াতে এক্সপ্ল'ৰ কৰিব লগা বেছি জেগা নাই আৰু এতিয়া ইয়াৰ পৰা ওলিমেই আৰু ওলিমানো অলৰেডি বাহিৰত আহিয়ে আছোঁ এইটো পিনেদি আউটডোৰ দিছে তো এনেকৈ ঘৰলৈকে যাই আছোঁ আৰু কিবা ইয়াতে খাব আৰু বাদাম চাদাম কিবা কিবি ল'ব লগা আছে তো বাদাম চাদাম লৈ কিনে ডাইৰেক্টলি যাম ভিডিঅ'টো চালে তিনিদিন ৰাখ চালে 3টা ভিডিঅ' চাব পাৰে এটা বুনিয়া পিছত চালোঁ এটা নলবাৰীত আৰু এটা পাঠশালাত আজি ভিডিঅ'টো হ'ল পাঠশালাত চালোঁ আৰু বাকী বেলেগত যোৱা কথা আছিলে কিন্তু যোৱা নহ'ল বাকী নলবাৰীত যোৱা ভিডিঅ'টো বহুতখিনি ভাইৰেল হৈ গৈছে আৰু বুনিয়া পিছত ভিডিঅ'টো ইমান এটা ভাইৰেল নহ'ল যদিও কিন্তু নলবাৰীৰ ভিডিঅ'টো বহুত ভাইৰেল হৈছে চাব পাৰে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম আৰু তো ভিডিঅ'টো আজিলৈ ইমানেই আছিলে বাই বাই